নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। জাগিৰোড কলা মন্দিৰত নাট্যকাৰ মানস বৰাৰ পৰিচালনাত নাটক দেওলগা তৰোৱালখন অনুষ্ঠিত হৈ যায়। নাটকখনত জাগিৰোডৰ অভিনেতা অভিনেত্ৰী অবিনাশ মহন্ত, লিজা শইকীয়া, অজিত বৰদলৈ, জ্যোতিময় গোস্বামী, ঊষা দত্ত ভূঞা, হেমচন্দ্ৰ গগৈ প্ৰমুখ কৰি ভালেমান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে। নাটকখনে ৰাইজৰ মাজত সঁহাৰি পোৱা পৰিলক্ষিত হৈছে। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। বিষয়বস্তুটো কি আৰু এই নাটকখনৰ ৰাইজে কি বিচাৰি পাব? এখন বুৰঞ্জীমূলক নাটক আমাৰ তিৱা সমাজ আৰু কছাৰীসকলৰ যিটো মানে তেওঁলোকৰ ওপৰতে উপস্থাপন কৰা হৈছে। বিশেষকৈ জোঙাল বলুৰ ওপৰত নাটকখন হয় আৰু সেই নাটকখন ৰাইজে এটা বস্তু বিচাৰি পাব যে যিবিলাক বস্তু হেৰাই গৈছে, বৰ্তমান সমাজৰ পৰা কিছুমান বস্তু হেৰাই গৈছে, সেই সমাজৰ যিবিলাক হেৰাই যোৱা বস্তু সেইবিলাক বস্তু কিছু অংশত ৰাইজে বিচাৰি পাব। আৰু এই নাটকখনৰ মাজেৰে জাগিৰবাসী বা জাগিৰৰ সমাজলৈ কি বাৰ্তা যাব? চাওক, আমি এইখন নাটকৰ পৰা এনেকুৱা এটা বাৰ্তা যাব যে আমি একতাৰ যিডাল এনাৰ্জি, সেই এনাৰ্জি আমি সকলো বান্ধ খাই থাকিব লাগে। আৰু এটা কথা মনত ৰাখিব, এই কৃষ্টি সংস্কৃতি এইবিলাকে মানুহৰ যিটো মনৰ ভাৱধাৰা বা এক মানে আন্তৰিকতা, একতাৰ এনাৰ্জিডাল সদায় মজবুত কৰে। আৰু তুমি যে ইমান ধুনীয়া এখন নাটকৰ লগত যে জড়িত হৈছা, তো কেনেকুৱা এটা অনুভৱ? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী সীমা বৰমালৈ। মই নাটকখনত নৃত্যশিল্পী হিচাপে জড়িত হৈ আছোঁ। ইয়াত জড়িত হৈছে বহুত আনন্দিত হৈছোঁ, বহুত নজনা কথা শিকিব পাৰিছোঁ। যদিও অভিনয় কৰা নাই, তথাপিও মানে অভিনয়ৰ লগত জড়িত হৈছোঁ, কাৰণ ইয়াত বহুতো অভিজ্ঞ ব্যক্তিসকল আছে, গতিকে খুবেই ভাল লাগিছে। তোমাৰ ঘৰ ক'ত? মোৰ জাগিৰ পৰা কি পঢ়ি আছা? মই এবাৰ মেট্ৰিক জাগিৰ শংকৰদেৱ বিদ্যালয়। এইটো সন্দৰ্ভত জানিব বিচাৰিছোঁ, আপুনি নাটকত অভিনয় কৰিছে। হয়, মই আজি নাটকখন মানস বৰা দেৱৰ দেওলগা তৰোৱাল, সেই নাটকখনত তোমাৰ জোঙাল বলুৰ কাহিনীৰ ওপৰতে বনোৱা হৈছে আৰু তেখেতৰে নাটকখন হয়। আৰু মই ইয়াতে চন্দ্ৰপ্ৰভাৰ ৰূপে কৰিছোঁ, প্ৰতাপ সিংহৰ মানে ৰাণী চন্দ্ৰপ্ৰভাৰ ৰূপে কৰিছোঁ। সন্তুষ্ট হ'ব, তাত আপোনাৰ চৰিত্ৰ নাটকখনৰ আৰু এই নাটকখনৰ মাজেৰে সমূহ জাগিৰবাসী ৰাইজে কি মানে বাৰ্তা পাব? এইখন পৌৰাণিক নাটক বুলি নহয়, এটা বুৰঞ্জীমূলক এটা কাহিনী হয় আৰু সত্য কাহিনী হয়। এইটো তিৱা সমাজৰ ওপৰত এখন এটা কাহিনী হয়। সকলোৱে জানে জোঙাল বলুহ বুলি সকলোৱে চিনি পায়, কিন্তু আমি সেই জোঙাল বলুহ কেনেকৈ কি হয় তাক আমি জনাবলৈ কাৰণে আমি জাগিৰবাসী, আজিলৈকে জাগিৰ অঞ্চলত এই বিষয়ে কোনো নাট বা কিবা এটা হোৱা নাই। আমি তাক দেখাবলৈ মোৰ লগত আছে, মহাৰাণী আছে, গতিকে আমি অলপ আমি জনাবলৈ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইয়াত আমি সকলোৱে কষ্ট কৰিছোঁ, সকলো অভিনেতা অভিনেত্ৰীবিলাকে কষ্ট কৰিছে। গতিকে ইয়াৰ বিষয়ে এই কাহিনীটো আপোনালোকে চালে আপোনালোকে বুজি পাব আচলতে প্ৰকৃত বস্তুটো কি আছে এই কাহিনীটোৰ ওপৰত। ধন্যবাদ।